বনাইছোঁ। আজি আপোনালোকৰ মাজত এটা বেচনৰ লাডু কেনেকৈ বনাব পাৰি তাকে দেখাবলৈ ওলাইছোঁ। বলকচোন তেন্তে ভিডিঅ'টো মাজলৈ আগবাঢ়ো। বেচনৰ লাডুৰ কাৰণে দেখিবলৈ পাইছে এইটো মেজাৰমেণ্ট মানে মই চাহ খোৱা কাপ লৈছোঁ। চাহ খোৱা কাপেদি এইটো কাপেদি মই 3 কাপ বেচন ল'ম। মিহি বেচনটোৱে লৈছোঁ। এইটো দেখিছে 2 কাপ। দেখিবলৈ পাইছে 3 কাপ বেচন লৈ ল'লোঁ। আৰু ইয়াতে দেখিবলৈ পাইছে মই 1 কাপ ঘি লৈছোঁ, গলি থকা ঘি। আৰু ইয়াতে 1 কাপ একেটা কাপৰ জোখৰে 1 কাপ চেনি জুখি লৈছোঁ। মই আপোনাৰ গোবৰ্ধন ঘিটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ঘি নহ'লে ৰিফাইনেদিও কৰিব পাৰে। ঘি দি কৰিলে তাৰে গুণটো ভাল লাগে। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে মই এখন পেন বহাই লৈছোঁ। পেনখন গৰম হোৱাত মই তাতে ঘিখিনি দি দিম। ইয়াতে মই ঘিখিনি দিছোঁ। ঘিখিনি গোটেইখিনি নিদিওঁ, আধা দিম। এতিয়া মই ঘিখিনিত বেচনখিনি দি দিম। এনেদৰে ধুনীয়াকৈ আপোনাৰ ঘিৰ লগত বেচনখিনি প্ৰায় আধা ঘণ্টামান ভাজিব লাগিব। আপোনাৰ ইয়াতে দিবলৈ মই লৈছোঁ কেইটামান আলমণ্ড লৈছোঁ, কেইটামান কেঁচা বাদাম আৰু কেইটামান কাজু বাদাম লৈছোঁ। এইকেইটা আপোনাৰ অপচনেল হয়। আপোনালোকে দিওঁ বুলি ক'লেও দিব পাৰে আৰু নিদিওঁ বুলি ক'লেও কোনো কথা নাই। আপোনালোকে দেখিবলৈ পাইছে মই প্ৰায় এতিয়া 10 মিনিটমান ভজা হৈ গৈছে আপোনাৰ বেচনখিনি। এতিয়া দেখিবলৈ পাইছে ইয়াতে ধুনীয়াকৈ বেচনৰ পৰা ঘিখিনি ৰিলিজ কৰি দিছে। আৰু প্ৰায় 10-15 মিনিটমান ভাজিব লাগিব ইয়াক। যেতিয়া আপোনাৰ বেচনৰ ভজাৰ ধুনীয়া এটা গোন্ধ ওলায় তেতিয়া আপোনাৰ বেচনখিনি আমি নমাই দিব লাগিব। আপোনাৰ এইটো দেখিবলৈ পাইছে এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি দি পেলাই ধুনীয়াকৈ বেচনৰ লগত মিক্স কৰি দিম। মই আগতেও কৈছোঁ আপোনাৰ ড্ৰাই ফ্ৰুটছখিনি অপচনেল হয়। আপুনি ড্ৰাই ফ্ৰুটছ দিওঁ বুলি ক'লেও পাৰে, নিদিওঁ বুলি ক'লেও কোনো কথা নাই। এইখিনি দেখিবলৈ পাইছে আমাৰ বেচনখিনি প্ৰায় ভজা হৈ গৈছে। কেৰাহীখন গৰম হৈ থাকে যিহেতুকে মই কেৰাহীখনৰ পৰা বেচনখিনি এটা বললৈ কনভাৰ্ট কৰি ল'ম। এতিয়া আপোনালোকে দেখিবলৈ পাইছে বেচনখিনি মই হাতে চুব পৰাকৈ ঠাণ্ডা হৈ গৈছে। ঠাণ্ডা হ'লে কি হয় এইখিনি লদা বাটিবলৈ ধৰে, গোটা হৈ যাবলৈ ধৰে। সেইখিনি এতিয়া মই ধুনীয়াকৈ মোহাৰি ভাঙি লৈছোঁ। আৰু ইয়াতে কি কৰিম এতিয়া আমি মিক্সিত গুড়ি কৰি থোৱা চেনিখিনি দি দিম।
এটা কথা লক্ষ্য কৰিব যাতে আপোনাৰ বেচনখিনি বেছি গৰম হৈ থকাতে চেনিখিনি নিদিব, নহ'লে পানীখিনি ৰিলিজ হ'বলৈ আৰম্ভ কৰিব। তেতিয়া বেচনৰ লাডুখিনি কোমল হৈ যাব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে চেনিখিনি মই একেলগতে গোটেইখিনি দি নিদিওঁ, আধা আধা কৰি দিছোঁ। মই এইখিনি সানি কিমানটো হৈছে মিঠা হৈ চাই লওঁ। পুনৰ দেখিবলৈ পাইছে বৰ হোৱা নাই, সেইবাবে মই আৰু অলপ চেনি দি দিছোঁ ইয়াতে। আপোনাৰ দেখিবলৈ পাইছে আমাৰ গোটেইখিনি চেনি দৰকাৰ নহ'লে আধা চেনি ইয়াতে ধুনীয়াকৈ মিঠা হৈ গৈছে। এতিয়া আমি বেচনৰ লাডুখিনি ধুনীয়াকৈ বান্ধি ল'ম। এনেকৈ দেখিবলৈ পাইছে এইটো ধুনীয়াকৈ এটা লাডু আমাৰ বন্ধা হৈ গৈছে। আৰু এনেদৰে মই সম্পূৰ্ণ লাড়ুখিনি বান্ধি ল'ম। আপোনাৰ দেখিবলৈ পাইছে এনেদৰে মই গোটেই বেচনৰ লাডুখিনি বনাই ল'ম। আপোনালোকে দেখিবলৈ পাইছে আমাৰ লাডুখিনি ধুনীয়াকৈ বেচনৰ লাডুখিনি মানে কৰা হৈ গৈছে। আপোনাৰ 3 কাপ চুজিৰে দি প্ৰায় 22টামান লাডু হৈ গৈছে। আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।